खुलुमबाय बड'सा स्टुडिअ बयखौबो बरायबाय स्टुडिअ दं आं रिमा बसुमतारी रायजोनि गुबुन गुबुन बियाफोरजों लोगोसे 30 नं सानजा क'क्राझार बिधानसभा बिसायख'थिनि भट सोनायाबो फैगौ 6 एप्रिलाव खुंजागोन। बे हिसाबै 30 नं क'क्राझार सानजा बिधानसभा बियाबाव दासान्दि गुबुन गुबुन राजखान्थि दोलोफोरनि बिसायख'थि फोसावदिंनाया गोख्रोङै सोलिगासिनो। सानजा क'क्राझार बियाबाव जर'खायै इउपिपिएल आरो बिपिएफ दोलोनि गेजेराव बिसायख'थि फोसावदिंनायखौ बांसिन नुनो मोन्दों। दिनैबो क'क्राझार जिल्लानि सिङाव थानाय भटगाव गोजौ फरायसालिनि गेलेग्रा फोथाराव इउपिपिएल दोलोनि मोनसे बिसायख'थि फोसावदिं मेला जानानै थाङो। 30 नं सानजा क'क्राझार बियाबनि इउपिपिएलनि बिजाथि लरेन्स इस्लारिनि थाखाय बे बिसायख'थि फोसावदिं मेलाव बाहागो लायो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। मेलाव बाहागो लानानै गावनि बिबुंथियाव बिटिआरनि गासै हारि माहारिनि गेजेराव अरायथा गोजोन खौसेथि आरो जौगानाय लाबोनो थाखाय इउपिपिएलनि बिजाथि लरेन्स इस्लारिनो भट होनानै देरहासार खालामनो थाखाय रायजो राजाफोरखौ खावलायो। बिजाथि लरेन्स इस्लारियाबो सानजा क'क्राझार बियाबाव गावनि देरहानाया रोखा होननानै खौरांगिरिनि सिगाङाव फोरमायो। कलखौ जाते নহয় हेतु प्रति नजर राखिब। ডাঙৰীয়া তেখেতৰ বক্তব্য এতিয়া বাকী আছে, আপোনালোকে ধৈৰ্য সহকাৰে বহি থাকক। এতিয়া আমাৰ জইনিং চলি আছে, আপোনালোকে যাব নালাগে, অলপ ধৈৰ্য সহকাৰে বহক। ব্ৰহ্ম তেখেতেই হ'ব। ইয়াত দল হিচাপে দুটাই দল ইউপিপিএল আৰু বিপিএফ দল, 4টাটো নিৰ্দলীয়, গতিকে মূল প্ৰতিদ্বন্দ্বী প্ৰমীলা ৰাণী ব্ৰহ্মই হ'ব। ইয়াত আহি যিটো মই দেখিলোঁ আজি বিভিন্ন জাতি জনগোষ্ঠীয়ে স্বতঃস্ফূৰ্তভাৱে ইয়াত ওলাই আহিছে, তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। কাউন্সিলৰ যি চৰকাৰ সেই চৰকাৰো ইউপিপিএল আৰু বিজেপিৰ চৰকাৰ, মিত্ৰজোঁটৰ চৰকাৰ, গতিকে কাউন্সিলত সচৰাচৰ যি দলে চৰকাৰ গঠন কৰে তেওঁলোকৰ লগতে ৰাইজে থাকে। গতিকে কাউন্সিলত আমাৰ চৰকাৰ, তেওঁলোকে আমাৰ লগতে থাকিব। আৰু অসমতো যিহেতু বিজেপি নেতৃত্বাধীন এটা চৰকাৰে আহি আছে, গতিকে আমাৰ এই অঞ্চলৰ এই পূব সমষ্টিৰ সকলো ৰাইজে এই কথাবিলাক বুজি পাই পেলাই তেওঁলোকে এতিয়া ইউপিপিএল দলত যোগদান কৰিছে। আজি বহুতো মানে প্ৰায় 1000 আজি যোগদান কৰিব আমাৰ এই কাৰ্যসূচীত। ইতিমধ্যে কিছু হৈ গ'ল আৰু অলপ পিছত এই কাৰ্যসূচীটো আৰু হ'ব। গতিকে দেখা যায় যে ইয়াত সকলো ৰাইজে মানে আগৰ নিচিনা হৈ থকা নাই। আগত সংগ্ৰাম এটা আছিলে, এই সংগ্ৰামৰ সময়ত ইউপিপিএলে ছাপোৰ্ট কৰিছিল, গতিকে বেলেগ জনগোষ্ঠীৰ মানুহবিলাক অলপ আঁতৰত আছিল। কিন্তু যোৱা 2020 চনত যেতিয়া শান্তি চুক্তি হৈ গ'ল, বিটিআৰ চুক্তি হৈ গ'ল, এই চুক্তিৰ পিছত এতিয়া সকলো জাতি জনগোষ্ঠী আগবাঢ়ি আহিছে আৰু ইউপিপিএল দলত যোগদান হৈছে। গতিকে মই ইয়াত 100% আশা কৰিছোঁ এই সমষ্টিৰ পৰা মই জয়ী হৈ যাম। চাওক, মূল ইছ্যু বুলি ক'বলৈ আমাৰ দলৰ মানে এজেণ্ডা আছে। আমাৰ যি নিৰ্বাচনী যি ইস্তাহাৰ, এই ইস্তাহাৰত আমি সকলো কথা প্ৰকাশ কৰিছোঁ। উন্নয়নেই হ'ব আমাৰ মূল ইছ্যু আৰু ইয়াত হ'ব আমাৰ সহবাসস্থান, কোএক্সিষ্টেন্স, মানে ঐক্য শান্তি প্ৰতিষ্ঠা কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য হ'ব। গৌৰাং নদী ওচৰতে আছে, প্ৰতি বছৰে বানপানীৰ মানে গৰাখহনীয়া হৈ আছে। এইবিলাক সমস্যা সমাধান কৰিব পাৰিম, কিয়নো আমাৰ চুক্তিত এটা ডাঙৰ এটা মানে প্ৰকল্প আছে, যাৰ দ্বাৰা আমি কোকৰাঝাৰত থকা যিবিলাক নদী আছে, যিবিলাক গৰাখহনীয়া কৰি থাকে, এইবিলাক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি সহজেই পাৰিম, কাৰণ ভাৰত চৰকাৰৰ পৰা আমাক আৰ্থিক অনুদান দিয়া হ'ব। গতিকে এই অঞ্চলৰ প্ৰধান যি সমস্যা এইটো হ'ব। এই অঞ্চলত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই। এতিয়া যিহেতু নিউ এডুকেশ্যন পলিচি আহি আছে 10+2, গতিকে এই ভটগাঁও হাইস্কুলটো অতি সহজেই মোৰ নেতৃত্বত 10+2 লৈকে উন্নত কৰাৰ কাৰণে মই কাম কৰি যাম।